আমি এতিয়া নাও গৈ আছো ডুবিব দিয়া নাও চাবা কি Ya baru bilang ini mulai dulu ini. Thôi ya được. Đái vào cái phăng nó hỏi. Đái vào là cái photong nào solo lên. Lagi nge jago. নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'ত আৰু আজি গাঁওখনৰ চাৰিওফালে বানপানী হৈ গ'ল সেইকাৰণে ভাবিছোঁ ভিডিঅ'ত মানে আপোনালোকক সকলোবিলাক দৃশ্য দেখাই দিম বুলি আৰু এতিয়া মই ঘৰৰ পৰা যাবলৈ লৈছোঁ আৰু যোৱাকালিতো পানী নাই আছিলে তাতে আজি মানে একেদিনতে ইমানখন পানী আহিলে যে সেইকাৰণে ভাবিছোঁ আপোনালোককো দেখাই দিওঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ আকৌ লগ পাইছোঁ আপোনালোকক এতিয়া ঘাটৰ ফালে আহিলোঁ ঘাটৰ ফালে পালোহি এফালে ঘৰটো চাওক পানী সোমালেই আৰু এফালে ৰাস্তাটো ফালেও পাগৈছে অলপ আৰু অলপমান দেৰিকৈ তো এফালে যাব নোৱাৰা অৱস্থা হৈ যাব এইটো ছিষ্টেমত বাঢ়ি থাকিলে পানী যিমান স্পীড বাঢ়িছে তেনেকৈ বাঢ়ি থাকিলে মানে আৰু এতিয়া এইফালে গাহৰি এটা আনি আছে বামৰ ফালে মানে গাহৰিটো টানি আছে যেনিবা কিন্তু আহিবলৈ মন নাই কৰা আৰু চাৰিওফালে পানী হৈ গ'ল আৰু গাহৰিটো থাকিবলৈও জেগা নাইকিয়া হৈ গৈছে তো সেইকাৰণে এইটো চাইডে লৈ আহিছে মানে ৰাস্তাটোৰ পৰা এডোখৰ বামটো সেইকাৰণে বামৰ চাইডে লৈ আহিছে আৰু গাহৰিটো টানি আছে কিন্তু আহিবলৈ মন নাই কৰা এতিয়া লাহে লাহে আহিছে বাৰু খোজ খোজকৈ অঁ ৰছী লগোৱাই নাই ভয় পাইছে আছে বিক্ৰী কৰিব এতিয়া নেকি এইটো কিমান এইফালে ঠাণ্ডা বতাহ মাৰিছে ন আৰু এইফালে চাওক পূৰা সোঁত বৈ গৈছে ৰাস্তাটোৰ ফালে ৰাস্তাটোৰ ওপৰেদি পূৰা সোঁত বৈ গৈছে আৰু এইফালে নদীখন আছে নদীখনৰ পৰা ডাইৰেক্ট পানী এইফালে আহিছে সেইকাৰণে বেছি সোঁত পৰিছে এইফালে আৰু এইখিনি ঘেন্দৰ পানী পূৰা আৰু এইফালে সিফালে আছে নদীখনৰ লগত জইন হৈ গ'ল এতিয়া আৰু এইফালে অলপ বাকী আছে কিন্তু এইফালে আগলৈ মানে ৰাস্তাটোৰ ফালে গ'লে মানে গোটেইখিনি পানী ডুবিলে এতিয়া এইফালে আগৰডোখৰত দ হ'ব এইফালে বা অলপমান বাম এইফালে চাওক এইখিনি মানে পূৰা সোঁত বৈ গৈছে এতিয়া আৰু এইফালে আৰু দুটা গাহৰি উলিয়াই আনিছে মানে পানীটো লাহে লাহে বাঢ়ি আহি আছে তো সেইকাৰণে আৰু বেছি পানী হৈ গ'লে মানে নিবলৈ দিগদাৰ হৈ যাব সেইকাৰণে এতিয়া উলিয়াই আনিছে এইকেইটাও খেলি যাওঁ পিছত অলপ কোবাই দে তো এইফালে জাল মাৰি আছে কেৰাল জাল মাৰিছে গাহৰিকেইটা বিৰাট কষ্টত আনি আছে অলপ আহি পিনে ৰখি দিয়ে আৰু ঠেলি আনি আছে এইফালে নিচাত পাই আৰু ৰাস্তাটো মানে পানী আৰু বেছি হৈ গ'লে আনিবলৈও দিগদাৰ হ'ব ৰাস্তাটোৰ পৰা কাষৰ ফালেও পানীখিনি মানে নলা আছে নলাত গ'লেগৈ মানেও উঠাবলৈ দিগদাৰ হ'ব সেইকাৰণে এতিয়া সোনকালে আনিব বুলি আনিছে খেলি মেলি কষ্ট আনি আছে এতিয়া আৰু এতিয়া আহিলোঁ কটেজটোৰ ভিতৰত মানে যিটো কলিয়াপানীত অৱস্থিত চৰকাৰী কটেজটো তো তাৰ ভিতৰত আহিলোঁ এতিয়া তাৰ ভিতৰতো কিছু দৃশ্য আপোনালোকক দেখাই দিম বুলি ভাবিছোঁ আৰু এইটোতো প্ৰায়ভাগে 19 কোটি কটেজ বুলি ক'লে চিনি পায় আৰু এতিয়া ইয়াৰ ভিতৰৰ কিছু দৃশ্য আপোনালোকক দেখাই দিম বুলি ভাবিছোঁ আৰু এইফালে আপোনালোকে দেখা পাইছে চবফালে পানীয়ে ভৰি আছে আৰু যিমান স্পীড পানী বাঢ়ি আছে তেনেদৰে যদি বাঢ়ি থাকে তেতিয়াহ'লে ৰাতিলৈকে মানে এইখিনি ওপৰলৈকেও পানী হৈ যাব আৰু এতিয়া আৰু অলপমান আগলৈকে যাম আগত গৈ পিনে মানে গোটেইখিনি আপোনালোকক দেখাই দিম আৰু ৱাচ টাৱাৰটোৰ ওপৰত গৈও কিছু দৃশ্য আপোনালোকক দেখাম আৰু এই কটেজটো বনি কমপ্লিট হোৱা প্ৰায় 3-4 বছৰমানে হ'ল কিন্তু আজিলৈকে অপেনিং হোৱা নাই আৰু ইমান কোটি টকীয়া এটা প্ৰজেক্ট কমপ্লিট কৰি মেলি এনেকৈ কিয় ধ্বংস হ'ব দিছে এইটো চৰকাৰে জানিব আৰু এইটো বিষয়ে বৰ বেছি দীঘলীয়া কথা কৈ নাথাকোঁ আৰু আগলৈকে যাওঁ আগত গৈ পিনে আগৰ পৰা ভিউখিনি ধুনীয়াকৈ দেখাই দিম আপোনালোকক
আৰু এইফালে চাওক আপোনালোকে চবফালে হাবি বননীয়ে ভৰি পৰিছে আৰু অকল ইকুৱাখিনি থকা হ'লে ইমান বেয়া নালাগিলে কিন্তু এইফালে ঢেকীয়া বন এইবোৰ লতা বনবোৰ জগি গৈছে সেইখিনি বাৰু অলপমান বেছিকৈ বেয়া লাগিছে দেখিবলৈ আৰু এতিয়া আৰু অলপমান আগত যাওঁ আগৰ পৰা কিছু দৃশ্য দেখাওঁ আপোনালোকক আৰু এইফালে দেখা পাইছে চবফালে হাবি হৈ গৈছে মানে হাবিখিনিৰ পৰাও কিবা এটা আকৰ্ষণ কৰিছে কিন্তু এই লতা বনখিনিৰ পৰা বেয়া লাগিছে অলপমান দেখিবলৈ ভাল লগা নাই বাকী এইখিনি ইকুৱাখিনি বা জেগাটোৰ লগত মেচ কৰিছে ধুনীয়াকৈ মিলি গৈছে আৰু এতিয়া সেইটো হোৱা ষ্টাৰটো তাৰ ওপৰত যাম মই ওপৰৰ পৰা দেখাম ভিউটো আপোনালোকক কেনেকুৱা কি আৰু এতিয়া মই ওপৰ পালোহি আৰু ওপৰৰ পৰা অলপমান চাওক জেগাখিনি আপোনালোকে এইফালে চাৰিওফালে পানী হৈ আছে আৰু এইখিনি হৈছে ঘৰখিনি এইখিনি ঘৰখিনি গোটেইখিনি কাঠৰে হয় আৰু এইফালে দেখা পাইছে ভাইটি দুজনো আহিছে আৰু আপোনালোকক মই নদীখন দেখাই দিছোঁ আৰু এইখন হৈছে ডিব্ৰু নদী আৰু এই ডিব্ৰু নদীখনতে দুটা খুঁটি আছে এইটো চাইডে হৈ আছে ডিব্ৰু আৰু সিটো চাইডৰ পানীখিনি হ'ল ডাঙৰি মানে একেখন নদীতে দুখিনি পানী আছে আমাৰ এখন নদীত ডিব্ৰু পানীখিনি সম্পূৰ্ণ চফা হয় তললৈকে দেখি পোৱা যায় আৰু ডাঙৰি পানীখিনি ইমানে ঘেন্দুৱা হয় আৰু একো দেখি পোৱাও নাযায় তলত কি আছে আৰু বহুত বেছি ঠাণ্ডা হয় আৰু এইফালে মেইন সুঁতিটো আছে সেইটো হৈছে ডাঙৰি সুঁতি আৰু এইফালে গ'লে মানে আপোনালোকে গুইজানত ওলাব পাৰিব গুইজান নদীৰ লগত জড়িত হৈছে এইটো হৈছে মেইন ডাঙৰি সুঁতিটো আৰু এইফালে মানুহ এজনো গৈ আছে ইমান সুঁততো পানীত নাও চলাই আৰু এইফালে এতিয়া আপোনালোকে যিখিনি কুঁৱলী দেখিছে সেইখন হৈছে মেইন ডাঙৰি সুঁতিটো ডাঙৰি নদীখন আৰু এতিয়া মানে ডাঙৰি নদীখন এতিয়া মানে ইমানেই বিশাল হৈ গ'ল এতিয়া ডাঙৰি ডিব্ৰু দুইখন মিল খাই পিনে তাৰমানে এতিয়া লোহিত নদী বুলি কোৱা হয় এতিয়া যিখন নদীখন গুইজানত আপোনালোকে দেখা পায় সেইখন লোহিত নদী বুলি কোৱা হয় আৰু এইখিনি হৈছে কটেজখিনি গোটেইখিনি ওপৰৰ পৰা অলপমান দেখাইছোঁ এইখিনি ঘৰখিনি যিখিনি দেখিছে এইখিনি সম্পূৰ্ণ কাঠৰে বনোৱা হৈছে পাইন গছৰ কাঠেৰে বনাইছে আৰু বাকী যিখিনি টিং লগোৱা দেখিছে এইখিনি গোটেইখিনি পকা হয় আৰু অকল এইখিনি কলা যিখিনি দেখিছে এইখিনিহে কাঠৰ গোটেইখিনি সম্পূৰ্ণ কাঠৰ আৰু এইফালে ভিউটো চাওক এইফালে আকাশখনো আজি একদম পূৰা হেৰি হৈ আছে বৰষুণ দিব নিচিনা লাগিছে ৰাতিলৈ আৰু এইফালে পানী ভৰি আছে চবফালে আৰু এইফালে আপোনালোকে চাওক এইখন দলংখন হৈছে বাগজান আৰু নতুনগাঁও সংযোগী দলং যিখন মানে কলিয়াপানী দলং নামেৰে জনা যায় আৰু এইখন দলঙেদিয়ে অহা যোৱা কৰা হয় বাগজান আৰু নতুনগাঁও আৰু এইফালে ভাইটিজনে বাই বাই কৈছে আৰু এইফালে ঘৰটো দেখা পাইছে আপোনালোকে পূৰা পানী ভৰি আছে আৰু যদি অলপমান বেছি হয় তেতিয়াহ'লে মই য'ত ৰখি আছোঁ ৰাস্তাটো সেইফালেও পানী বাগৰিব ল'ব আৰু এতিয়া আপোনালোকক বেক চাইডৰ কটেজকেইটা দেখাইছোঁ ইয়াতো পানী হৈ গ'ল আৰু বৰ্তমানলৈকে পানী সোমোৱা নাই ভিতৰত জুম কৰি দেখাইছোঁ আপোনালোকক এইফালে চাওক আৰু অলপ বাকী আছে বৰ বেছি বাকী নাই আৰু অলপমান বেছি হ'লে মানে কটেজখিনিও বুৰি যাব আৰু এইখিনি চাওক এইফালে অলপ আছে বাকী আৰু এইফালে ঘৰটো চাওক এইফালে ঘৰটো সম্পূৰ্ণ পানীৰে ভৰি পৰিলে হেল্ল' হাই নমস্কাৰ নীলুজি আৰু এই ৰাস্তাটো হৈছে নতুনগাঁৱৰ পৰা গুইজান যোৱা ৰাস্তাটো আৰু এতিয়া বৰ্তমান পূৰা হাঁহ চৰি আছে ৰাস্তাটোত চাৰিওফালে পানী হৈ গ'ল পানীৰে ভৰি গ'ল আৰু এইফালে যাব নোৱাৰা অৱস্থা হৈ গ'ল নাৱত গৈ আছে এইকেইটা ভাইটিকেইটা আৰু আজি বানপানী হোৱা দ্বিতীয়টো দিন আৰু আজি এইফালে চাওক এইফালে যোৱাকালিতো পানী একেবাৰে নাছিলে আজি একদম পূৰা পানীৰে ভৰি গ'ল আৰু এতিয়া এইফালে ৰাস্তাটো চাওক ৰাস্তাটোতো পূৰা পানী হৈ গ'ল আৰু এইফালে চবফালে পানীৰে ভৰি গ'ল এতিয়া আৰু এইটো এতিয়া পানীৰ ৰাস্তাৰ ওপৰেদি কিমান সোঁত বৈ গৈছে আপোনালোকে দেখা পাইছেই আৰু যোৱাকালি মই যেতিয়া ভিডিঅ' বনাইছিলোঁ এইফালে পানী অলপো নাই হৈছিলে আৰু এইখিনিও সম্পূৰ্ণ মুকলি আছিলে পানী নাই আছিলে আৰু এতিয়া কটেজখিনিও আপোনালোকক ধুনীয়াকৈ দেখাই দিম বাৰু কটেজখিনিত কিমানখিনি পানী হ'ল বৰ্তমান আৰু এইফালে আপোনালোকে দেখা পাইছে যোৱাকালিতো দেখাইছিলোঁ আপোনালোকক পানী অলপ বাকী আছিলে বুৰিবলৈ আৰু আজি দেখা পাইছে সম্পূৰ্ণ বুৰি গ'ল পানীৰে আৰু এতিয়া সেই ৰাস্তাটো এতিয়া গোটেইটো পানী এতিয়া সোঁত বৈ গৈ আছে এতিয়া আৰু অলপমান আগত যাম আগৰ পৰাও আপোনালোকক দেখাম ধুনীয়াকৈ আৰু বলক আৰু অলপমান আগলৈ গৈ থাকোঁ এতিয়া আৰু এইফালে আপোনালোকে ঘৰটো যিটো দেখিছে ইয়াত মানে কালি অলপো পানী নাছিলে আৰু পূৰা আজি পানীৰে ভৰি গ'ল আৰু আপোনালোকক কটেজটো অলপমান দেখাই দিছোঁ এইফালে চাওক কটেজটো কালি কিমানখিনি পানী আছিলে আজি কিমানখিনি হৈ গ'ল সেইটো চাওক আৰু এইফালে যোৱাকালি মই যিটো ভিডিঅ' বনাইছিলোঁ এইটো জেগাৰ পৰা বনাইছিলোঁ সেইফালৰ পৰা ভিডিঅ' বনাওঁতে তেতিয়া ৰাস্তাটো সম্পূৰ্ণ মুকলি আছিলে পানী অলপো নাই আছিলে আজি পানীৰে ভৰি গ'ল আৰু এতিয়া ঘূৰি গৈ আছোঁ এতিয়া দাইহঁতৰ ঘৰৰ ফালে অলপমান যাওঁ তো আজি অলপমান পানী শুকাইছে মানে ৰাতিপুৱাৰ পৰা অলপকৈ শুকাই আছে
আৰু এতিয়া দাইহঁতৰ ঘৰৰ ফালে যাওঁ। দাইহঁতৰ ঘৰৰ ফালেও খবৰটো লৈ আহোঁ যে কিমানকৈ পানী হৈছিলে কি। আৰু এতিয়া এফালে বৌ আৰু শ্ৰীমতীকো লগত লৈ আহিছোঁ, সিহঁতকো লৈ যাম। সিহঁতি দুজনীও আহিছে লগত। আৰু এইফালে ৰাস্তাটো আপোনালোকে দেখা পাইছে কিমান বেছি সোঁত বৈ আছে এতিয়া। এতিয়া বৌ আৰু এইফালে শ্ৰীমতীৰ লগত গৈ আছোঁ আমি দাইহঁতৰ ফালে। এতিয়া ভাইটি নিবাইছে নাৱৰীয়া। চুলি ভিতৰতে কাটছে নেকি? তুমি কম নেকি ন হেৰি যে হেৰি হোৱাইট এংগুলত ভাল হ'ব। হোৱাইট এংগুল কম পাৰিবি। এতিয়া আমি গৈ আছোঁ দাইহঁতৰ ঘৰলৈ। পানী হৈছে যিহেতু এইফালে শ্ৰীমতী আৰু বৌকো লৈ গৈছোঁ। আৰু কেমেৰামেন ভাইটি নাও লৈ আহিছিলে, এতিয়া মোক চলাব দিছে এইফালে। হেৰি প্ৰস্তুতি মাক থব গৈছিলোঁ, সিহঁতক গা ধুব লাগিছিলে। ৰঞ্জন টাউন আইফোন বোলে পানীত তিতিলে একো নহয়, মোবাইলটো পেলাই একদম বেকা বেকি হৈ গৈছে ড্ৰাইভাৰটো সঁচাকে ভাল নহয়। ড্ৰাইভাৰটো আজি প্ৰথম নাও চলাবলৈ শিকিছে। লাগিমগে এতিয়া আকৌ ঠেলালি গৈ দিলে মানে মই কেনে চলাম। ড্ৰাইভাৰ এবাৰ মেটাকাত ফচাই দিলে। কোনফালে কি কৈছে চাবা একো নহয় নহয় চেকা লাগিব ইয়াত ধৰিছো পানী সোমাইছে অকমান হেঁচিব লাগিব। ইমান সৰগলে হৈছে সেইটো সমান হৈ আছে। সমান নেকি সমানে পাই খং বানপানী ভয়ত ওপৰত উঠিছেগে। এতিয়া দাইহঁতৰ ঘৰ পাই গ'লেহি। ঘৰটো সোমোৱা নাই ন পানী উঠি আছে পানী যাব ওপৰলৈকে হৈ গ'ল। সোমাই ওলালে সেইটো পানী চিনটো যিমান নহ'লে আছিলে মাহিলে হৈছিলে আমাৰ ইমান ডোখৰ পাই আছিলে বান্দাতে নাও লাগি গৈছে। চাওক এইটো অহা যোৱা কৰা বাটটো হৈছিলে জেগাখনৰ মাজতো। আমি এফালৰ পৰা আহিলোঁ এতিয়া আৰু এফালে টাইডৰ ঘৰতো পানী হৈ গ'ল। এতিয়া ওলালে পানী আৰু কুকুৰাজনী উঠি আছে ত্ৰিপুলৰ বান্দাৰ ওপৰত। বা কুকুৰা ওপৰে ওপৰে উৰি ফুৰিছে ইফালৰ এবাৰ তলত যাব পৰা নাই পানী ওপৰত উৰি পিনে ঘূৰি ফুৰিছে কিজানি। এইফালে এতিয়া দাদাও আহিলে দাইহঁতৰ লগত। মাৰিলে নেকি? 1 লিটাৰ 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 1 লি
আগতে আমাৰ তাতো ওলাইছিলে এনেকুৱা জাল পাতিছিলে যে গৰৈ মাছ লাগে গৰৈ মাছ শিঙৰা মাছ এনেকুৱা লাগে এতিয়া জাল মাৰিব লৈছো ইমান ওচৰ পাতিছে যায় দূৰ পাতিলে দেখিবি মোক চাবলৈ মন যায় নহয় না থাকোঁতেতো ঠিক আছে জাল মাৰিব লৈছো জাল মাৰিম দিয়া বৰ ধুনীয়া লাগিছে মাছ আহিলেহে কম জানা জাল মাৰিব জানো মাছ আহে নাই সেইটো মাছ আহিলে মাছ থাকিলে আহিব নাই একো নাই কেঁচু লাগিলে কেঁচুৱে মাৰিব জানে মাছে মাৰিব জানে এতিয়া আমি দাইহঁতৰ ঘৰলৈ গৈ আছো এফালে চাই আছে আমাৰ এজনী ভয়ত কঁপি আছে পুৰা নিহিলাবি গা মাৰিলো এতিয়া আমি দাইহঁতৰ ঘৰলৈ গৈ আছো এইটো ঘৰলৈ গৈ আছো এইফালৰ পৰা যাব লাগিব ঘূৰি পিনে আমাৰ ড্ৰাইভাৰ ভালকে চলাব জানিছে ভাইটিয়ে হিলাই আছে কেনেকুৱা লাগিছে মোৰ তাত ধুনীয়া উঠিছে ফটো মাৰিছে জানো ফটো নাই বা ফটো মাংস ন এতিয়া ঘৰ পামগৈ এতিয়া অলপতে লাগো মই ইয়াত দাইহঁতৰ পুৰণা ঘৰটো পানী ডুবি আছে বাইছি এটা ঘৰ আছে কলে গৈছে দাই মই যাব পাৰিলো নহ'লে বাই বাই যামগে দেই পুবি হলক লৈ আহিম তেতিয়া তোক নাবা বৌ কৈছিলো আমি গৈ আছো ঘৰলৈ দিকেট বাই বাই বহুত স্পীড গৈছে নাই উঠা তামোল গছৰ পৰা ভালকে আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰো বুলি ভাবিছোঁ চবফালে বানপানী হৈ আছে যিহেতু মানে পৰিৱেশটো আপোনালোকক অলপ দেখাই দিওঁ বুলি ভাবিছিলোঁ আৰু যিমানখিনি পাৰি দেখালোঁ আৰু